হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। মোৰ উন্নতি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই কালিও পূজালৈ গৈছিলোঁ, কিন্তু পূজাত ভিডিঅ' কৰিছোঁ, কিন্তু ষ্টাৰ্টিং কৰা নহ'লে। তো মই আজি ৰাতিপুৱাই ষ্টাৰ্টিংটো কৰিলোঁ। তো আপোনালোকে ভিডিঅ'টো চাওক। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে ব'লক ভিডিঅ'টো চাওক। বহুত ভাল লাগিছে আৰু বাক লগ পাইছোঁ আৰু মোৰ এটা চেনেল আছে চাব, আছে ইটছ মিডল 46 বুলি আছে, চাব। মই লিংকটো দি দিব তাতে চাব।
ধৈৰ্য ধৰ গাড়ী আহি আছে অলপ ধৈৰ্য অ, ধৰা আহি আছে নেকি? ফোন কৰিছা? ফোন কৰিছোঁ নেকি? ফাংচন চলি আছে এতিয়াও। মানুহ কমিছে বাৰু। তথাপিও চলি আছে। পূজা পৰিচালনা সমিতিৰ এয়া চব সদস্য কৰিলে। অংকন আৰু আমি মীনা বজাৰৰ সভাপতিক পঞ্চমা আমন্ত্ৰণ জনাইছোঁ আমি ৰাইজ দেৱ আমি তেখেতকো এই চেগতে এইফালে খোলা গামোচা এয়া পূজা পুৰা খালী কৰি দিছো আমি এতিয়া যাব কাৰণে আমাৰ এতিয়া গাড়ী আহি আছে তো কি কৰিম এইখিনি সময় ইয়াতে ফটো চটো উঠি লওঁ ৰ'বা বহৰত আহিছোঁ ইপিনে ফটো চটো উঠি লওঁ ইপিনে এয়া চাওক কি কৈছা খাৱা মাইন নেকি হে হাৱাই মেন হাৱাই খাৱা মেন মাইন নেকি অঁ যাই নাপাব নেকি এইখিনি খাও কি খাৱা খতম নেকি তোৰ কাৰণে ক'ত খালা আমি এইবাৰ ক'ত উঠিছোঁ চাপিত উঠিছোঁ আমি এতিয়া আগতেতো উঠো এতিয়া পুৰা খালী হোৱাত উঠিছোঁ আৰু পাছত আৰু চাপিত উঠা ফিলটো ল'ম আৰু এতিয়া মানুহ যোৱাৰ পাছত ফিল লোৱা বাৰু আমি যাম গাড়ী আহি পাইছে এতিয়া আমি যাওঁ নে ফ্লাইট আহিছে ফ্লাইট